So students, যোৱাকালি আমি history second chapter or তিনটা টপিক পঢ়িলো ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ উত্থান কেনেকৈ হৈছিল তেওঁৰ অহিংস আন্দোলন আৰু অসহযোগ আন্দোলনৰ বিষয়ে যোৱাকালি আমি ডিসকাস কৰিছিলো আজি আমি আৰম্ভ কৰিম সাইমন কমিশনৰ হৈতে সো সাইমন কমিশন কি আছিলে আমি জানি লব লাগিব সো 1919 সনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হৈছিল এই ভাৰত চৰকাৰ আইনক আমি কৰবাত কিতাবত মন্টেগো চেমছফোৰ্ড শাসন সংস্কাৰ বুলিও পাম তোমালোকে যেতিয়া চাবা মন্টেগো চেমছফোৰ্ড শাসন সংস্কাৰ তোমালোকে বুজি ল'ব লাগিব যে এটো আসলতে ভাৰত চৰকাৰ আইনৰ কথাই কোৱা হৈছে এতিয়া ভাৰত চৰকাৰ আইন কি আছিল ভাৰত চৰকাৰ আইনৰ জৰিয়তে আসলতে ভাৰত চৰকাৰত ভাৰতীয় সকলৰ অংশগ্ৰহণক সম্প্ৰসাৰণ কৰাৰ নিয়ম প্ৰণয়ন কৰা হৈছিল that means 1919 সনত ভাৰত ব্ৰিটিছৰ অধীনত আছিল কিন্তু ভাৰত চৰকাৰ আইনৰ জৰিয়তে সেই ভাৰত চৰকাৰত ভাৰতীয় সকলক বেছিকৈ অংশগ্ৰহণ কৰিব পৰাকে এটা নিয়ম প্ৰণয়ন কৰা হৈছিল যাক ভাৰত চৰকাৰ আইন বুলি জনা যায় আৰু ব্ৰিটিছ সংসদৰ দ্বাৰা সেই আইনটো প্ৰণয়ন কৰা হৈছিল এই ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰাৰ 10 বছৰ পিছত আইনখনৰ কাৰ্যকৰীতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ যে আইনখন যে বনোৱা হৈছিল সেই আইনখন কিমানখিনি কাৰ্যকৰী হ'ল সেই বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰে আৰু 1928 চনত ছাৰ জন সাইমনৰ নেতৃত্বত এখন 7জনীয়া দল ভাৰতত পদাৰ্পণ কৰে সো ছাৰ জন সাইমনৰ নামতেই সেই আয়োগখনৰ নাম আসলতে সাইমন কমিশন হৈছিল কিন্তু উক্ত আয়োগখনত এজনো ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখনক বৰ্জন কৰে আকৌ এবাৰ কৈছো শুনিবা 1919 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হৈছিল যাক আমি মন্টেগো চেমছফোৰ্ড শাসন সংস্কাৰ বুলিও জানো সেই আইনখন প্ৰণয়ন কৰাৰ পিছত আইনখন কিমানখিনি কাৰ্যকৰী হ'ল সেই বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিল যাক আমি সাইমন কমিশন নামেৰে জানো 1928 চনত জন সাইমনৰ নেতৃত্বত সেই 7জনীয়া আয়োগটো ভাৰতলৈ পদাৰ্পণ কৰিলে কিন্তু অসুবিধাটো ক'ত হ'ল সেই আয়োগত এজনো ভাৰতীয় সদস্য নাছিল যেটো কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছে আয়োগখনক বৰ্জন কৰিলে লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা সাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠি চালনা কৰে লাহোৰ আসলতে এতিয়া পাকিস্তানত আছে কিন্তু তেতিয়া অবিভক্ত ভাৰতৰ বিভাজন হোৱা নাছিল সেই তেতিয়া লাহোৰ আমাৰ ভাৰতৰ এটা অভিন্ন অংশ আছিল সো লালা লাজপত ৰায়ৰ নেতৃত্বত সাইমনৰ বিৰোধিতা কৰি এটা সমদল উলোৱা হৈছিল
লাহোৰত আৰু সেই সমদলৰ ওপৰত ব্ৰিটিছে নিৰ্দয়ভাৱে লাঠিচালনা কৰে য'ত লালা লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তেওঁ মৃত্যুবৰণ কৰে সো কেতিয়াবা প্ৰশ্নটো আহে যে লালা লাজপত ৰায় কেনেকৈ মৃত্যুবৰণ হয় সো আনসাৰটো আছিলে যে লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত এটা সাইমন বিৰোধী সমদল উলোৱা হৈছিল য'ত পুলিচে নিৰ্দয়ভাৱে লাঠিচালনা কৰিছিল আৰু তাত লালা লাজপত ৰায় আহত হৈছিল আৰু তেওঁ মৃত্যুবৰণ কৰিছিল এই ঘটনাৰ পিছত 1929 চনত 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল আকাংক্ষা হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয় সো আৰু এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট 1929 চনত কংগ্ৰেছৰ লাহোৰ অধিৱেশনত য'ত জৱাহৰলাল নেহৰুৱে সভাপতিত্ব কৰিছিল সেই অধিৱেশনখনত পূৰ্ণ স্বৰাজক মুখ্য দাবী হিচাপে উত্থাপন কৰা হৈছিল পোন প্ৰথমবাৰৰ কাৰণে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনত 1929 চনত য'ত জৱাহৰলাল নেহৰুৱে সভাপতিত্ব কৰিছিল